ঘৰৰ এই মাইকী মকাৰ পৰা শান্তি নাই। হেৰো মই ক'লোৱেই কালিলৈ আনি দিম। নাই, নামানে। এতিয়া এই দবা পিটা বৰষুণ জাকত জীৱন মৰণ এক কৰি তাইৰ কথা মানিবলগীয়া হৈছে। আইঅ' হে ভগৱান, যেনে তেনে ভগা পজা পোৱাবাগে আৰু। কৃষ্ণ। সোণাপুৰ নামেৰে এখন গাঁৱত তিলৈ নামেৰে এজন মস্ত এলেহুৱা মানুহ আছিল। সি প্ৰতিটো কাম কালিলৈ কৰিবৰ বাবে থৈ দিয়ে। এদিনাখনৰ কথা। বোলো শুনিছে, ঘৰত চাউলৰ খুটকণ এটাও নাই। সিফালে আজি ৰবিবাৰ, যাওকচোন বজাৰৰ পৰা চাউল কেইটামান আৰু শাক পাচলি কেইপটমান লৈ আহকগৈ। হেৰো যোৱা সপ্তাহত ইমানখিনি বজাৰ আনি দিছিলোহে, শেষ হ'লেই নে? কি ইমানখিনি বজাৰ আনি দিছিলে হয়নে? 3 কেজি চাউল, 2 মুঠি লাই, বেগৰ তলতে 2টামান আলু পিঁয়াজ। সেইকেইটা বস্তুৱে কণী পাৰি নিদিয়ে নহয় সদায় ওলাই থাকিবলৈ। হ'ব হে, কালিলৈ যাম। আজি বতৰটো বেয়া। কালিলৈ যাম বতৰ বেয়া বুলি এতিয়া বেপাৰীয়ে দোকান পোহাৰ নুখুলিব নেকি? এতিয়াই যাওক, বৰষুণ দিয়াৰ আগতে পাই যাবহি। হেই, কালিলৈ কিবা এটা ব্যৱস্থা কৰিম হে। আজি মোৰ যাব মন যোৱা নাই। বতৰটো ইমান বেয়া, তাতে ঠাণ্ডা। অলপ শুই লওঁ বুলিহে ভাবিছোঁ। খোৱা আৰু খোৱাৰ বাহিৰেনো আৰু আপোনাৰ কাম কি? চিধা কথা, বস্তু যদি ৰান্ধনি ঘৰত নাপাওঁ লঘোণে থাকিব। এই মাইকী মানুহবোৰৰ পৰা উপায় নাই দেই, খালি নিজৰটো চিন্তা কৰে। ঐ, মোনাখন আৰু জাপিটো লৈ আহ। তাৰ পিছত তিলৈয়ে হাতত মোনাখন আৰু জাপিটো লৈ দেওবৰীয়া বজাৰলৈ গৈ তাৰ পৰা বস্তু কেইপট লৰালৰিকৈ লৈ ঘৰলৈ বুলি খোজ ল'লে। তাৰ পিছৰ কথা। ঐ মৰতি, ক'ত আছ? মানুহটোক মৰিবলৈ এৰি দি তাই এতিয়া ভিতৰত মজা মাৰি আছে। ঐ ল, শাকে পাতে খাই তই শান্তিৰে থাক। একেবাৰে কম তেওঁ পৃথিৱীত নকৰা কামটো কৰিলে। ভাতগাল অকল মইহে খাওঁ। বেছি কথা গাই নাথাকিবি। বৰষুণত তিতি ঠাণ্ডা সোমাই আহিছে। লৰালৰিকৈ গৰম চাহ এবাতি দে। এদিনৰ কথা। দুপৰীয়া গছৰ ছাঁত তিলৈ নাক ঘুৰঘুৰাই শুই আছে। তাৰ পিছৰ কথা। অলাক নিৰঞ্জন ভিক্ষাং দেহি। বচ্চ কোন? এই দুপৰীয়াখন কোনে আমনি কৰিব আহিলে ঐ? মই হে বচ্চ, আপোনাৰ গৃহত ভিক্ষা বিচাৰি আহিলো। ঘৰত একো নাই ঐ, কালিলৈ আহিবি যা। ভাল বাৰু বচ্চ। কৃষ্ণ কৃষ্ণ, ৰ'ব বাবা, এই মানুহটোৰ পৰা মুঠতে উপায় নাই। বাবা আহকচোন আমাৰ ঘৰত খন্তেক বিশ্ৰাম কৰিব। ভাল বাৰু দেৱী। তাৰ পিছত ব্ৰাহ্মণজনক ভিতৰলৈ নি আঠে বেঠে বহুৱাই সেৱা শুশ্ৰূষা কৰি তেওঁলোকৰ দুখৰ কাহিনী বিৱৰি ক'লে। তেওঁলোকৰ সকলো কাহিনী শুনাৰ পাছত ব্ৰাহ্মণজনে ক'লে, দেৱী, আপোনাৰ খবৰ শুশ্ৰূষাত মই নথৈ আনন্দিত। সেয়েহে মই আপোনালোকক এটি সহায় কৰিব বিচাৰিছো। মোৰ হাতত এটা ঐশ্বৰিক শক্তি সম্পন্ন পাথৰ আছে, কিন্তু মই এজন নেৰী ব্ৰাহ্মণ। সংসাৰৰ মায়ামোহ, ধন ঐশ্বৰ্য, সাংসাৰিক সুখ আদিৰ পৰা সম্পূৰ্ণ বিৰত। সেয়েহে এই পাথৰটি মই আপোনাসৱক দিব বিচাৰিছো, যিয়ে আপোনাসৱৰ দৰিদ্ৰতা সম্পূৰ্ণৰূপে নিবাৰণ কৰিব পাৰিব। কিন্তু ইয়াক ব্যৱহাৰ কৰা নিৰ্দিষ্ট পদ্ধতি আছে। ইয়াৰ পৰা 3-4খনমান গাঁও পাৰ হোৱাৰ পিছত এটা মন্দিৰ পাব। মন্দিৰটোৰ সন্মুখত নিতৌ এখন সৰু বজাৰ বহে। তাতে এজন ব্যৱসায়ীয়ে শিলাগ্ৰাম পাথৰৰ ব্যৱসায় কৰে। তেওঁৰ পৰা সেই পাথৰ কিনি আনি ৰাতিটো এই পাথৰৰ লগত থৈ দিলেই বাকী পাথৰখিনি সোণলৈ ৰূপান্তৰিত হৈ পৰিব আৰু সেই সোণ বিক্ৰী কৰি
আপোনালোকে এটি সুন্দৰ জীৱন পাৰ কৰিব পাৰিব। হে প্ৰভু, আপোনাক কিদৰে সেৱা শুশ্ৰূষা জনাম নাজানো। যদি আপুনি কোৱাৰ দৰে হয়, আমি আপোনাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকিম। আমাৰ গৃহত আহি আকৌ আপোনাৰ পদদোলা দিবহি বুলি আশা ৰাখিলোঁ। নিশ্চয় দেৱী, তেতিয়াহ'লে মই এতিয়া বিদায়হে মাগিছোঁ। পিছদিনাখনৰ কথা। তিলৈৰ ঘৈণীয়েকে ৰাতিপুৱা শোৱা পাতিতে তিলৈক ক'লে, হেৰি শুনিছেনে? বেলি আহি মূৰৰ ওপৰ পালেহি। নাযায় নেকি আপুনি? কালিলৈ যাম অ'। এনেও মোৰ এই বাবাবিলাকৰ ওপৰত একেবাৰেই বিশ্বাস নাই। হ'ব হ'ব, মোৰ আপোনাক জনা আছে। যি কৰে কৰি থাকক। তহঁতৰ মাইকী মানুহৰ লোভটো তেনেও বেছি। যাম নহয় কোনোবা এদিন। এইদৰেই কেইবাদিনো পাৰ হ'ল। এদিন ঘৈণীয়েকৰ কেটকেটনিত তিলৈ শিলাগ্ৰাম পাথৰ বিচাৰি দূৰৈৰ বজাৰখনলৈ বুলি খোজ ল'লে। তাৰ পিছৰ কথা। ভুলু ককাই, পাথৰৰ দৰ দাম কেনেকৈ লগাইছা? ডৰ্জনত 4 কুৰি। ককাই কিমান বা লাগিছিলে? সাধাৰণ পাথৰ কেইটাতে ইমান দাম নে? এয়া সাধাৰণ পাথৰ নহয় ককাই, এয়া শিলাগ্ৰাম পাথৰ হয়। ইয়াৰ দামটো অলপ বেছিয়ে থাকে। হ'লে উপায়, ইমান দাম নহয় নেকি? পিছে দৰ দাম একেই থাকেনে কেতিয়াবা কমে? উৎসৱ পাৰ্বণৰ সময়ত অলপমান কমে। দূৰ দূৰণিৰ পৰা বহুতো বেপাৰী আহে নহয়। বেপাৰীজনৰ কথা শুনি পাথৰ নোলোৱাকৈ তিলৈ ঘৰমুৱা হ'ল। তাৰ পিছৰ কথা। হেৰি পালেহি, পাথৰ আনিলেনে? হেই ৰ'বাহে। মানুহটো ভাগৰে যুগৰে আহিছোঁ, তাৰ ধান্দা নাই। খালি পাথৰ পাথৰ। ঐ, 1 ডৰ্জনত 4 কুৰি বুজিছ? বাবাৰ কথা শুনি সাঁচতীয়া পইচাকেইটা খৰচ হ'লে লঘোণে মৰিবি। ইমান লোভ নকৰিবিচোন। আপোনাৰ দ্বাৰা আৰু একো নহ'ব। যি কৰে কৰি থাকক। নিজেতো একো নকৰে, খালি খাবহে জানে। তাৰ বাহিৰেনো কিনো চিন্তা কৰে? হেৰো, ইমান চিন্তা নকৰিবিচোন। পাথৰৰ অলপ দাম কমিলে সৰহকৈ এগাল লৈ আহিম বুজিছ? এইদৰেই 1 মাহমান পাৰ হ'ল। এদিন ব্ৰাহ্মণজন পুনৰ আহি তিলৈৰ ঘৰত উপস্থিত হ'ল। তিলৈৰ ঘৰত উপস্থিত হৈ ব্ৰাহ্মণজন অবাক হৈ পৰিল। ইফালে ব্ৰাহ্মণজনক দেখি তিলৈৰ আৰু তিলৈৰ ঘৈণীয়েকৰ অৱস্থা কাহিল হ'ল। হে দেৱী, তোমালোকৰচোন একো পৰিৱৰ্তন হোৱাই নাই। মই কোৱাৰ দৰে কামবোৰ নাই কৰা নেকি? কিনো কম বাবা, মানুহজনক কৈ কৈ ভাগৰি পৰিলোঁ। এদিন যেনিবা বহুত কোৱাৰ পিছত তেওঁ গ'ল। কিন্তু পাথৰৰ মূল্য বেছি বুলি খালী হাতে ঘূৰি আহিল। বহুত ভুল কৰিলা বৎস। ইতিমধ্যে সময় উকলি গৈছে। মই পাথৰটি নিবৰ বাবেহে আহিলোঁ। নাই বাবা, মোক আৰু 2 দিন সময় দিয়ক। মই 2 দিনৰ ভিতৰতে আপোনাক পাথৰটি উভতাই দিম। নাই বৎস, এতিয়া আৰু পাথৰটি ৰাখিও তোমালোকৰ কোনো কাম নাই। আচলতে এই ঐশ্বৰিক শক্তি সম্পন্ন পাথৰটি কাৰোবাক প্ৰদান কৰাৰ পাছত মাত্ৰ 1 মাহৰ কাৰণেহে শক্তি সম্পন্ন হৈ থাকে। তাৰ পিছত আৰু ই কোনো ফল নিদিয়ে। হে বাবা, এই দৰিদ্ৰ পৰিয়ালটোৰ মুখলৈ চাই কিবা এটা উপায় দিয়ক প্ৰভু। হে দেৱী, মোৰ হাতত আৰু ইয়াৰ কোনো সমাধান নাই। সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে এই অৱস্থাই হ'ব। গতিকে মোক মোৰ পাথৰটো দিয়া। মই পাথৰটি নি গংগাত বিসৰ্জন দিবগৈ লাগিব। তাৰ পিছত ব্ৰাহ্মণজনে পাথৰটি লৈ তাৰ পৰা নিজ পথত অগ্ৰসৰ হ'ল। তিলৈ আৰু ঘৈণীয়েকে মাথো ব্ৰাহ্মণজন যোৱাৰ ফালে চাই অলসভাৱে থৰ লাগি ৰ'ল।